বৰ্তমান উপস্থিত আছোঁ কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসত আৰু আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আপোনাক নিউজ নাওলৈ স্বাগতম জনাইছোঁ। আমাৰ আজি আমি শেহতীয়াকৈ দেখিবলৈ পাইছিলোঁ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা মন্তব্য কৰিছিলে যে যদি চাকৰি কৰিবলৈ হয় তেতিয়াহ'লে ছায়েন্স বা কমাৰ্চত পঢ়িব লাগে। এগৰাকী দায়িত্বশীল শিক্ষামন্ত্ৰীৰ এনেধৰণৰ মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য? এগৰাকী আপুনি ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ আপুনি প্ৰেছিডেণ্ট হিচাপে, ইউনিয়নৰ প্ৰেছিডেণ্ট হিচাপে আপুনি এই সন্দৰ্ভত আপুনি কি ক'ব? প্ৰথমতে ক'ব লাগিব যে এগৰাকী শিক্ষামন্ত্ৰী হিচাপে এনে পাতল মন্তব্য কোনোপধ্যে আমি সহ্য কৰিব নোৱাৰোঁ। কাৰণ এই ক্ষেত্ৰত সাধাৰণতে তেওঁ জনা উচিত কলা হওক, বাণিজ্য হওক বা বিজ্ঞান তেনে কোনো বিশেষ পাৰ্থক্য নাথাকে। যিয়ে যি ধৰণে ভাল পায় সেই ধৰণে পঢ়িব পাৰে। আৰু আপোনালোকে সাধাৰণতে দেখিব তেওঁ কৈছে যে চাকৰি যদি লাগে বিজ্ঞান বা বাণিজ্য শাখালৈ আহক। কলা শাখাত যিবিলাক চাকৰি ওলাইছে বা যে কলা শাখাৰ পৰা যিবিলাকে চাকৰি কৰি আছে সেই পাৰ্চেণ্টেজটো তেওঁ এবাৰ চাই লওক, ভালকৈ গম পাব। আৰু তেওঁ যিহেতু চাকৰিৰ কথা কৈছে, এগৰাকী শিক্ষামন্ত্ৰীয়ে চাকৰিৰ কথা কোৱাতকৈ নিয়োগ সংস্থাপন সৃষ্টিৰ যিটো মানসিকতা হয় সেই মানসিকতাটো তেওঁৰ ওচৰত থকাটো আমি বেছিকৈ বিচাৰিছিলোঁ। আমি বিচাৰোঁ তেওঁ এনেকুৱা কথা কিছুমান বাহ্যিক কথা কৈ থকাতকৈ তেওঁ ভালদৰে তিনিওটা শাখাকে উন্নত কৰি কেনেদৰে নিয়োগ সৃষ্টি কৰিব পাৰি তাত গুৰুত্ব দিয়ক। আপুনি যিহেতু সংস্থাপনৰ কথা ক'লে, এই যিহেতু আমি শুনিবলৈ পাইছিলোঁ নিৰ্বাচনৰ পূৰ্বে যদি চৰকাৰ আহে তেতিয়াহ'লে বছৰি লাখে লাখে চাকৰি দিয়াৰ কথা কোৱা হৈছে, কিন্তু সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁলোক সফল হোৱা দেখিবলৈ পোৱা নাই আৰু সেইবাবে সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেধৰণৰ তুলুঙা মন্তব্য কৰিছে বুলি ভাবে নেকি? নিশ্চয় কোনো ক্ষেত্ৰত হ'ব পাৰে। যিহেতু প্ৰতিশ্ৰুতি আছিল বহু চাকৰি সংস্থাপন আৰম্ভ হৈছে, কিন্তু সেই হিচাপত হ'ব পৰা নাই যি হিচাপত প্ৰতিশ্ৰুতি আছিলে। গতিকে ৰণোজ পেগু ডাঙৰীয়াক আমি অনুৰোধ জনাম তেওঁ বাহ্যিক কথাবোৰৰ পৰা আঁতৰাই তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেইসমূহত বিশেষকৈ গুৰুত্ব দিয়ক। কাৰণ শিক্ষামন্ত্ৰী এগৰাকীয়ে যেতিয়া এনেধৰণৰ মন্তব্য কৰি দিব তেতিয়া সাধাৰণ মানুহে কাৰ কথা বিশ্বাস কৰিব? কি ক'ব? আচলতে আমাৰ শিক্ষামন্ত্ৰী এগৰাকীৰ লগত বহু ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰ্ভৰ কৰি থাকে। এগৰাকী শিক্ষামন্ত্ৰীলৈ বহু ছাত্ৰ ছাত্ৰীয়ে অপেক্ষাৰে বাট চাই থাকে। যেতিয়া এগৰাকী শিক্ষামন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য কৰিব তেতিয়া স্বাভাৱিকতে কি হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকল হতাশ হয়। তেওঁ যি কাৰণতেই মন্তব্যটো নকৰক, তেওঁ সামাজিক মাধ্যমত যিহেতু কিবা এটা মন্তব্য কৰিছে, গতিকে এগৰাকী শিক্ষামন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীকো আহ্বান জনাম মন্তব্যবিলাক এনে হোৱা উচিত যাতে এটা নিউ জেনেৰেশ্যন থাকে। ছাত্ৰ ছাত্ৰীসকল কম বয়সৰ হয় সদায়, গতিকে তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ নেপেলোৱাকৈ যাতে মন্তব্য কৰে আমি তাৰ বাবে অনুৰোধ জনাম। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই মন্তব্যৰ বিৰোধিতা আপোনালোকে কৰিছেনে? ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ইতিমধ্যে জনাইছোঁ। চৰকাৰৰ ওচৰত পাইছে নে নাই সেয়া নাজানো, কিন্তু আমি ইতিমধ্যে জনাইছোঁ। আৰু ৰণোজ পেগু ডাঙৰীয়াক আমি আকৌ এবাৰ আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ তেওঁ এই সিদ্ধান্তটো, তেওঁ এই মন্তব্যটো উঠাই লৈ তেওঁ ভালদৰে বিবেচনা কৰক আৰু প্ৰতিটো শাখাৰ উন্নতি কৰাৰ কাৰণে তেওঁ কাম কৰক।